নমস্কাৰ প্ৰণাইজ টেকনিকেল চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো ছাৰবাইদেউসকল বিদ্যালয়সমূহৰ বাবে আজি এটা ভাল খবৰ লৈ আহিছো যোৱা গুণোৎসৱত যিসকল স্কুলে A+ গ্ৰেড পাইছিলে এই স্কুলসকলৰ বাবে আহিছে এটা ভাল খবৰ চৰকাৰৰ ঘোষণা কৰা মতে 25,000 যেটো ইনসেন্টিভ তেখেতক দিয়া হ'ব এই ইনসেন্টিভ 25,000 দিয়াৰ দিন নিৰ্ধাৰিত কৰা হৈছে কেতিয়া হ'ব কত যাব কোনে কোনে যাব হেয়ালৈ আহিছে এটা লেটাৰ মই আপোনালোকক হেয়া দেখাব চেষ্টা কৰিছো কিন্তু ভিডিওটো স্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিম যদি মোৰ চেনেলটো চাই আপোনালোকৰ ভাল লাগে উপকৃত হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব ছাৰবাইদেউসকল হেয়া হল লেটাৰ আহিছে ডক্টৰ ওম প্ৰকাশ মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা আৰু লেটাৰটো আহিছে টু দা ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ অল ডিস্ট্ৰিক্ট প্ৰতিখন জিলাৰ যি আমাৰ ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ ছাৰবাইদেউ আছে তেখেতলোকে আহিছে এই letter subject of whole ceremonial distribution of incentive to the A+ schools of Gunotsav 2022 মানে যোৱা গুণোৎসৱ যি অনুষ্ঠিত হৈছিল এই গুণোৎসৱত যিসকল বিদ্যালয়ে A+ পাইছে তেখেতক এই ইনসেন্টিভ distribution হ'ব with reference to a subject cited above I am to inform you that ceremonial distribution of incentive to the A+ schools of Gunotsav 2022 will be held on 25th 12 2022 at Veterinary College Playground, Khanapara, Guwahati. Honorable Chief Minister Assam will grace the occasion as chief guest. মানে অহা 25th December এই ceremonial distribution টো অনুষ্ঠিত হ'ব আৰু তাতে চিফ গেষ্ট থাকিব আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ceremonial যিটো distribution program হ'ব হেয়া হ'ব খানাপাৰাৰ যি ভেটেনাৰী কলেজ প্লেগ্ৰাউণ্ড আছে তাতে কোন কোন ইয়াতে উপস্থিত থাকিব বাবে লেটাৰত কোৱা হৈছে আপোনালোকে চাব প্ৰথম বিএমসি অফ অল ব্লকস ব্লক মিশন কোঅৰ্ডিনেটৰ বা বিইও যি আছে প্ৰতিখন ব্লকৰ ব্লক অফিচাৰ বা বিএমসি তাতে উপস্থিত থাকিব লাগিব লগতে থাকিব যি বিদ্যালয়সমূহে A+ পাইছিল সেই A+ পোৱা স্কুলৰ প্ৰিন্সিপাল হেডমাস্টাৰ থাকিব লাগিব যদি প্ৰিন্সিপাল বা হেডমাস্টাৰ কোনোবা এটা কাৰণত যাব নোৱাৰে তেতিয়ালে তেখেতে এজন ৰিপ্ৰেজেন্টেটিভ ডেপুট কৰিব পাৰে এই প্ৰগ্ৰাম এটেন্ড কৰিব বাবে আৰু যদি স্কুল এমালগেমেটেড হয় তেনেহলে যেটো বেস স্কুল আছে এই বেস স্কুলৰ হেডমাস্টাৰ বা হেড টিচাৰ যাব লগতে যোনটো স্কুল এমালগেমেট হৈছিল এমালগেমেটেড স্কুলৰ হেড টিচাৰ বা হেডমাস্টাৰ যাব লাগিব মানে এমালগেমেটেড স্কুল হলে দুজন যাব লাগিব লগতে উপস্থিত থাকিব লাগিব নডেল অফিচাৰ গুণোৎসৱ 2022 প্ৰতিখন জিলাৰ যি নডেল অফিচাৰ আছে নডেল অফিচাৰ তাতে থাকিব লগতে থাকিব ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰ প্ৰতিখন জিলাৰ যি ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰ এই ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰো তাতে উপস্থিত থাকিব ইউ আৰ অলসো ডাইৰেক্টেড টু এনশিওৰ পাৰ্টিসিপেশন অফ দা এবাভ এণ্ড টু টেক দেয়াৰ সিট ইন দা হল বাই 9:30 AM পজিটিভলি মানে যিসকল পাৰ্টিসিপেন্ট যাব তেখেতে 9:30 বজাত পজিটিভলি গৈ পাব লাগিব আৰু তাতে বহি যাব লাগিব লগতে A+ যিবিলাক স্কুলে পাইছিল সেই স্কুলৰ লিষ্ট দিয়া আছে যদি মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে উপকৃত হৈছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট নিশ্চয় কৰিব ইয়াতে সামৰিছো ধন্যবাদ